নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজিৰ প্ৰশ্ন মোৰ আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে খালী চকুৰে কোনটো গ্ৰহ দেখা পোৱা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ শুক্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 2 কোনবিধ গ্লাছ তাপ প্ৰতিৰোধী? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বটল গ্লাছ। নেক্সট কুৱেশ্যন নম্বৰ 3 বুলেট প্ৰুফ স্ক্ৰীণত কোনবিধ গ্লাছ ব্যৱহাৰ কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ৰেইনফৰ্চ গ্লাছ। নেক্সট কুৱেশ্যন নম্বৰ 4 পৰমাণুৰ নিউক্লিয়াছৰ কিহেৰে গঠিত হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি প্ৰটন আৰু নিউট্ৰনেৰে। নেক্সট কুৱেশ্যন নম্বৰ 5 মানুহৰ দেহত আটাইতকৈ ডাঙৰ অংগটো হ'ল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ছাল। নেক্সট কুৱেশ্যন নম্বৰ 6 নেমু টেঙাত কোনবিধ এচিড পোৱা যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চাইট্ৰিক এচিড। নেক্সট কুৱেশ্যন নম্বৰ 7 পদাৰ্থৰ চতুৰ্থ অৱস্থাটো কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি প্লাজমা। নেক্সট কুৱেশ্যন নম্বৰ 8 ভাৰতৰ প্ৰথম নিউক্লিয়াৰ ৰিয়েক্টৰ হ'ল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি কামিনী। কোনটো মাধ্যমত পোহৰে সৰ্বোচ্চ গতিত গতি কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি শূন্য। নেক্সট কুৱেশ্যন নম্বৰ 10 তলুৰ কোনটো মাধ্যমত শব্দই সৰ্বোচ্চ গতি লাভ কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ষ্টীল। নেক্সট কুৱেশ্যন নম্বৰ 11 তলুৰ কোনটো স্কেলাৰ ৰাশি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চাপ। নেক্সট কুৱেশ্যন নম্বৰ 12 সূৰ্যৰ পোহৰ পৃথিৱী স্পৰ্শ কৰিবলৈ প্ৰায় কিমান সময় লাগে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 8 মিনিট। নেক্সট কুৱেশ্যন নম্বৰ 13 তলুৰ কোনটো অধাতু? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হীৰা। নেক্সট কুৱেশ্যন নম্বৰ 14 বিশ্ব এইডছ দিৱস কিমান তাৰিখে পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1 ডিচেম্বৰ। নেক্সট কুৱেশ্যন নম্বৰ 15 মগজুৰ ভিতৰৰ অংগৰ ৰং হ'ল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি বগা। নেক্সট কুৱেশ্যন নম্বৰ 16 গ্লুক'জ দেহত কি হিচাপে সঞ্চিত হৈ থাকে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি গ্লাইক'জেন। নেক্সট কুৱেশ্যন নম্বৰ 17 এইডছ ৰোগৰ কাৰক? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ভাইৰাছ। নেক্সট কুৱেশ্যন নম্বৰ 18 দেহৰ কোষৰ বিষয়ে অধ্যয়ন কৰা বিষয়টোক কি কোৱা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হিষ্টলজি। নেক্সট কুৱেশ্যন নম্বৰ 19 গছৰ পাত সেউজীয়া হোৱাৰ কাৰণ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ক্ল'ৰ'ফিল। নেক্সট কুৱেশ্যন নম্বৰ 20 মানৱ দেহৰ স্বাভাৱিক উচ্চতা হ'ল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 37 ডিগ্ৰী চেলচিয়াছ। নেক্সট কুৱেশ্যন নম্বৰ 21 এক্স ৰেৰ আৱিষ্কাৰক? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ৰন্টজেন। নেক্সট কুৱেশ্যন নম্বৰ 22 প্ৰথম টেষ্ট টিউব বেবী জনৰ নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি লুইচ ব্ৰাউন। নেক্সট কুৱেশ্যন নম্বৰ 23 হিনি ভাইৰাছ কোনটো বেমাৰৰ কাৰক? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি চুইন ফ্লু। নেক্সট কুৱেশ্যন নম্বৰ 24 ডাইনামাইট কোনে আৱিষ্কাৰ কৰিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ আলফ্ৰেড নোবেল। নেক্সট কুৱেশ্যন নম্বৰ 25 ভিনেগাৰৰ ৰাসায়নিক নাম কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি এচিটিক এচিড। নেক্সট কুৱেশ্যন নম্বৰ 26 ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি আৰ্যভট্ট। নেক্সট কুৱেশ্যন নম্বৰ 27
নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন নাছা কেতিয়া প্ৰতিস্থাপিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ 1958। নেক্সট কুৱেশ্যন নম্বৰ 29। ভাৰতীয় মহাকাশ সংস্থা ISRO কিমান চনত স্থাপিত হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1969। নেক্সট আৰু আজিৰ বাবে লাষ্ট কুৱেশ্যনটো, আটাইতকৈ কঠিন অধাতু হ'ল, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি হীৰা।